Good morning, namaste, namaskar, welcome. আজি আমি আছো গুৱাহাটী ৰেলৱে ষ্টেচন আৰু আজি আমি ইণ্ডিয়াৰ মোষ্ট ৰিৱাৰ্ডেড ট্ৰেইন কোচ একচুৱেলি ভিষ্টাডোমত জাৰ্নি কৰিব ওলাইছো। ভিষ্টাডোম এই ট্ৰেইনখনৰ কথা বহু দিনৰ পৰাই শুনি আছো। কিবাকে কৰবাত এই ট্ৰেইনখন উঠিবৰ কাৰণে চেষ্টা চলাই আছে। যেতিয়াই শুনা পালোঁ 28 আগষ্ট 2021 আমাৰ গুৱাহাটীৰ পৰা নিউ হাফলঙলৈ ট্ৰেইনখন দিলে, তাৰ পাছতেই মই টিকেট কাটিলোঁ। সেইমতে দ্বিতীয়টো যাত্ৰা কৰিলোঁ গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা হাফলং। এক ৰোমাঞ্চকৰ যাত্ৰা, জীৱনত কেতিয়াও নেদেখা নোপোৱা অভিজ্ঞতাৰ দেখিলোঁ। ইয়াত খাবলৈ ফ্ৰী টেবুল আছে, তাকো য'ত হাত থওঁ তাৰ ভিতৰতে লুকুৱাই থ'ব পৰা ব্যৱস্থাকনো আছে। 360 ডিগ্ৰীত ঘূৰিব পৰা চেয়াৰ আছে। সেইদৰে যেতিয়া ডবাটোৰ পৰা বাহিৰলৈ যাবলৈ হয় লবিটোলৈ, তেতিয়া ইয়াত চুইচ টিপিলেহে সিপাৰলৈ যাবলৈ দিয়া হয়। তাৰ কাৰণেও এজনে আপোনাক সহায় কৰি দিয়ে। লবিটোত যথেষ্ট সংখ্যক মানুহ থাকে। মোৰ ছোৱালীজনীও আছে, তাইও বেছ ফূৰ্তি পায়। So we also talked about some facts and dates based on this Vistadome coach, but first the beautiful thing is the view. এৰা আমি সৰুৰে পৰা মালবাহী ট্ৰেইনৰ শেষৰ ফালে থকা টিকিজনকহে পিছফালে চাই অহাৰ অভিজ্ঞতা পায় বুলি ভাবি ইণ্ডিয়ান ৰেলৱেলৈ অলেখ অযুত ধন্যবাদ। লগতে অসমত এই ট্ৰেইনখন চলোৱাৰ কাৰণে শলাগৰ শৰাই আগবঢ়াইছোঁ। আপোনালোকে পাহাৰৰ এই মনোৰম দৃশ্যৱালী চাই লওক। এই দৃশ্যখিনি মোবাইলৰ কেমেৰাৰে ভিষ্টাডোম কোচৰ শেষৰ অংশটো যিটো লবি বুলি কোৱা হয়, সেই তাত থিয় হৈ তোলা হৈছে। বৰ ধুনীয়া লাগে। একা বেকা পথ এয়া তললৈ নামি আহিছে। তেতিয়া স্পীডটো লগে লগে বাঢ়ি যায় আৰু ব্ৰেক মাৰিলে অনুমান কৰোঁ যে এয়া তললৈ আহিছে। সৰ্বমুঠ 7টা টানেল পোৱা যায় বা যাত্ৰা পথত সৰ্বমুঠ 7টা টানেল পোৱা যায়। গুৱাহাটীৰ ফালৰ পৰা আহি থাকোঁতে পঞ্চমটো টানেল গুৱাহাটীৰ ফালৰ পৰা যেতিয়া আমি হাফলঙলৈ পোৱাৰ আগে আগে 7টা টানেল পাম। তাৰে পঞ্চমটো টানেল অত্যন্ত দীঘল আৰু যথেষ্ট ৰোমাঞ্চক। এইবোৰ 8টাও টানেল আছে। একাঠি কেতিয়াবা নদী দলং পাৰ হৈও টানেল এয়া এটা টানেল পাইছোঁ। এইটো হয়তো খুব সম্ভৱ 2 নম্বৰ টানেল হ'ব। হয়, দ্বিতীয়টো টানেল। এনেদৰে কেইবাটাও টানেল আছে। টানেলবোৰ চাই ভাল লাগে আৰু চাব ওপৰলৈ চাওক কিমান ডাঙৰ এখন পাহাৰ, ইমান ডাঙৰ এখন পাহাৰ আৰু আমি এটা টানেলৰ মাজেদি আহিছোঁ। যথেষ্ট ৰোমাঞ্চকৰ যাত্ৰা। আহিব, চাব, উপভোগ কৰিব। জীৱনক উপভোগ কৰক, পাহাৰলৈ আহক, সকলো ঠাইলৈ যাওক, ফুৰিবলৈ যাওক। যিহেতু জীৱনটো এবাৰেই পোৱা যায়, গতিকে এই পাহাৰৰ এই যাত্ৰাটো কৰক। ভিষ্টাডোম কোচৰ যোগেদি এই যাত্ৰা কৰি চাওক, খুব ধুনীয়া লাগে। দলং ক'বই নালাগে। কেইবাখনো দলং, পাহাৰীয়া ঠাই, চাৰিওকাষে সেউজীয়া সেউজীয়া সেউজীয়া। এয়া বৰষা ঋতু, যথেষ্ট গছবোৰ সেউজীয়া হৈ আছে। নাজানো অক্টোবৰ নৱেম্বৰৰ ফালে কেনেকুৱা হ'বগৈ গছ বিৰিবোৰ, কিন্তু এতিয়া বিৰাট ধুনীয়া হৈছে। প্ৰকৃতি গাভৰু হৈ আছে। এইখিনি সময়তে খুব সম্ভৱ মই ভাবোঁ পাহাৰলৈ যাত্ৰা কৰাৰ একমাত্ৰ সময়। অন্তত এই যিখন নতুন ট্ৰেইন দিছে, এই ট্ৰেইনখনত উঠি পাহাৰৰ গছবোৰ, পাহাৰৰ অংশবোৰ, পাহাৰৰ ঠাইবোৰ চোৱাৰ অত্যন্ত ধুনীয়া সময়।
এইখন দয়াং ব্ৰিজ হাফলঙৰ সাৰ্কিট হাউচৰ পৰা দেখা পোৱা অত্যন্ত ধুনীয়া এআই দয়াং ব্ৰিজ মূলকৈ কেইটামান দৰকাৰী কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিছো IRCTCৰ যোগেদি ট্ৰেইন নম্বৰ 05888ত টিকেট কাটিব লাগিব এক্সিকিউটিভ ক্লাছত মই দ্বিতীয়টো যাত্ৰা কৰিছিলো মোৰ দাম মই টিকেট কৰিছিলো 1030 টকাত ট্ৰেইনখন 5 ঘণ্টা 29 মিনিট সময় লাগে বুধবাৰ আৰু শনিবাৰে গুৱাহাটীৰ পৰা এৰে ইয়ালৈ আহি পোৱাৰ পাছত আপোনালোকে দুটামান কথা লক্ষ্য কৰিব হেয়া হৈছে আপোনালোকৰ হাতত 5 ঘণ্টা সময় থাকিব 5 ঘণ্টাৰে আধা ঘণ্টা ট্ৰেইন ষ্টেচনৰ পৰা বাহিৰলৈ ওলাওতে টাউনলৈ যাওতে ট্ৰেইন ষ্টেচনটো পাহাৰৰ তলিত আছে গতিকে ইয়াৰ পৰা ওপৰলৈ যাওতে 3 কিলোমিটাৰ সময় যাত্ৰা পথ আহোতে আধা ঘণ্টা আৰু যাওতে আধা ঘণ্টা লগ লগালে 1 ঘণ্টা যদি আমি গাড়ীত অহা যোৱা কৰোতে যায় ট্ৰেইন ষ্টেচনলৈ আপোনালোকৰ হাতলে থাকিল 4 ঘণ্টা 4 ঘণ্টাৰে 1 ঘণ্টা যদি খোৱাবোৱাৰ নামত যায় তেতিয়ালে হাতত থাকিলে 3 ঘণ্টা গতিকে 3 ঘণ্টা সময় হাতত লৈ আহিব লাগিব মইতো নাজানো কিমানৰ সপোনে দিঠক দেখে মাথো এটা কথা জানো সকলো মানুহেই সপোন দেখে